নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ এবাৰ আহিলোঁ নাজিয়া বৰপুখুৰী পাৰলৈ। যিহেতু আজি আমাৰ স্বাধীনতা দিৱসৰ তৃতীয় দিনৰ কাৰ্যসূচী, অন্তিমটো দিন, আৰু নাজিয়া পুখুৰী পাৰৰ যি আলোকচিত্ৰ সেয়া আপোনালোকক দেখাবলৈ আহিছোঁ। যিহেতু একদম পুখুৰীটো আটক ধুনীয়া কৰি থোৱা আছে, জাতীয় পতাকাৰ ৰঙেৰে বোলাই থোৱা আছে, আৰু এই গোটেইখিনি লাইট ইয়াত সংযোগ কৰিছে। অপূৰ্ব এটা দৃশ্য। যিহেতু আগৰবাৰ মই আহিছিলোঁ যদিও পুখুৰীটো দেখাব পৰা নাছিলোঁ, অকল নাজিয়া যি আই লাভ নাজিয়া চিম্বলিক হৈ আছিলে সেয়া তাৰ ফকাচিং আৰু ফটোৰ সৈতে এটা সৰু ভিডিঅ' আগবঢ়াইছিলোঁ। আৰু এতিয়া ভিডিঅ'টো পুখুৰীটো পাৰে পাৰে কৰিবলৈ বিচাৰিছোঁ, আৰু সেইকাৰণে গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আগবঢ়াই লাহে লাহে গৈ আছোঁ ভিডিঅ'টো। সকলো ব্যস্ত গধূলি সময়ত ফটো তোলাত। চাৰিওফালে জাতীয় পতাকা আৰ্হি লগাই থোৱা আছে, আৰু ইয়াতে আজি দিনৰ ভাগত অনুষ্ঠান হৈছিলে। এইফালে নাজিয়া কোৰ্ট, আলোকচিত্ৰ। দীপাৱলী আহিলে যেনেধৰণে নগৰখন সজ্জিত হয়, ঠিক তেনেধৰণে আমাৰ স্বাধীনতা দিৱসৰ বাবে নাজিয়া কোৰ্ট, পুখুৰী পাৰ সকলো এনেকৈ আলোকিত কৰা হৈছে। প্ৰথমতে আমি এপাক দি লৈছোঁ পুখুৰীটো পাৰে পাৰে। পুখুৰীটো আনকালে আন্ধাৰ হৈ থাকে, ৰাতি ভিডিঅ' কৰিবলৈ দিগদাৰ হয়, কিন্তু এতিয়া লাইটখিনি ভালধৰণে জ্বলি আছে কাৰণে এনেধৰণে প্ৰথমে গাড়ীয়ে আমি এটা পাক দি লৈছোঁ পুখুৰী। আৰু এই পুখুৰী খন্দোৱা হৈছিলে আদাবৰীয়া সন্দিকৈ কৈদৰ গৌৰীসিংহৰ ৰাজত্বৰ কালত 1784 পৰা 1795 খ্ৰীষ্টাব্দৰ ভিতৰত এই পুখুৰী খন্দোৱা হৈছিলে। আৰু নাজিয়াৰ নগৰৰ সোঁমাজত থকা বৃহৎ পুখুৰী, আৰু এই পুখুৰীৰ মাজতে বহুত পুৰণা দিনৰ মাছ আছে, হয়তো কাছও আছে। আৰু এইফালে আছে নামঘৰ, পুখুৰী পাৰত সৰ্বজনীন নামঘৰ নাজিয়াৰ। সকলো ব্যস্ত হৈ থাকে আচলতে পুখুৰী পাৰত খোজকাঢ়িবলৈ আহে গধূলি সময়ত। আৰু এতিয়া যে একদম মানে এখন ক'বলৈ ভাষা নাই আচলতে, ইমান ধুনীয়া হৈছে। নিজ চকুৰে নেদেখিলে আচলতে বিশ্বাস কৰিবলৈ টান হ'ব। গৌৰৱ উজ্জ্বল অমৃত মহোৎসৱ ৭৫ সংখ্যক স্বাধীনতাৰ দিৱস আমাৰ উদযাপন হৈ গৈছে, আৰু আজি ৭৪ সংখ্যক দিনত আমি ভৰি দিলোঁ। সুগৌৰৱে পাৰ কৰিছোঁ আমাৰ আজি গোটেই দিনটো। আৰু মই আজি নাজিয়াতে আছোঁহি, যিহেতু নাজিয়াত মোৰ বা ঘৰ, বাইদেউ ভিনদেউৰ ঘৰ। আৰু আজি মোৰ জীৱনৰ এটা ঐতিহাসিক দিন, যিহেতু মই আজি অংশগ্ৰহণ কৰিছোঁহি নিমন্ত্ৰিত অতিথি হিচাপে বৰবৰুৱা গাঁও পঞ্চায়তৰ যি স্বাধীনতা দিৱস উদযাপনস্থলী, তাত নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিছিলোঁ। আৰু আজি মই নাজিয়াতে আছোঁ, গতিকে এই ভিডিঅ'টো বনাবলৈ মোৰ সুবিধা হৈছে। আৰু পুখুৰী পাৰলৈ মই আহিছোঁ। কালি আহিব বিচাৰিছিলোঁ, কিন্তু বৰষুণ অহাৰ বাবে কালি অহা নহ'লে। আজি অকণমান শান্ত হৈ গৈছে, যিহেতু সকলোৱে দিনৰ ভাগত এই দিৱসৰ লগত জড়িত হৈ ভাগৰি পৰিছে। যথেষ্ট সংখ্যক জনসংখ্যাৰ সমবেত হৈছিলে দিনৰ ভাগত, কিন্তু এতিয়ালৈ কমি গৈছে লাহে লাহে ভিৰটো। তথাপি ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ কাৰণেই মই ভিডিঅ'টো বনাবলৈ আহিলোঁ। আছে মোৰ লগত টিকলি ভাগিন ইমন, আৰু আজি মোৰ ব্লগত ইমনৰ একদম ফূৰ্তি লাগিছে নাই? Yes. ফূৰ্তি লাগিছে। আমি এতিয়া কি কৰিম? নাজানো বোলে ফটো তুলিম বোলে, দলঙত ফটো তুলিম কৈছিলা নহয়। Yes. এয়া ফোন ভিডিঅ'ত আমাৰ টিকলি ইমন। হাই কৈ দিয়া, মাহী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আমাৰ মাহী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰি দিবা। থেংক ইউ।
এয়া পুখুৰীৰ মাজত থকা দলঙত ফটো তুলিবলৈ আহিছোঁ আৰু তাৰ পৰা অকণমান ভিডিঅ' কৰিছোঁ। এইফালেও ক্ৰমান্বয়ে পুখুৰীটো দুয়োটা পাৰ জিলিকি উঠিছে, চাৰিওফালে লাইট। কিমান ধুনীয়া, আপোনালোকে হয়তো অনুভৱ কৰিছে ভিডিঅ'টো দেখি। অসমৰ পৰিৱেশ স্বাধীনতা দিৱসৰ লগত সঁচাকৈ বেলেগ হৈ গৈছে লাহে লাহে। আগতে স্বাধীনতা দিৱস আহিলে আমি কিবা শংকা ভয়ত থাকোঁ, উদযাপন কৰিবলৈ ভয় কৰোঁ, কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে লাহে লাহে আৰু সকলোৱে মুকলি আকাশৰ তলত এনেধৰণে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে, সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে, উৎসৱৰ মাজেৰে আহি স্বাধীনতা দিৱস উদযাপন কৰিব পৰা হৈছে। আৰু এয়া মোৰ ভাগিন গোবিন্দ, আৰু এইফালে বিভিন্ন ঠাইৰ পৰা অহা অনুৰাগী, নাজিৰাৰ অনুৰাগী, পুখুৰী পাৰৰ এই পৰিৱেশ উপভোগ কৰিবলৈ অহা ব্যক্তি, সকলোৱে ফটো লোৱাত ব্যস্ত, কোনোবাই ভিডিঅ' বনোৱাত ব্যস্ত মোৰ দৰে। আপোনালোক ক'ৰ পৰা আহিছে? নাজিৰা আই লাভ নাজিৰাৰ অনুৰাগীৰ শেষ নাই, ফটো তোলা ব্যক্তিৰো শেষ নাই। আৰু এইফালে আছে কোৰ্টখন, ইমান ধুনীয়া কোৰ্টখন। দিনৰ ভাগত এইখিনি আচলতে সৌন্দৰ্য দেখা পোৱা নগ'লহেঁতেন, এতিয়া ৰাতিৰ কাৰণে দেখিছোঁ। আৰু একদম লাইটেৰে আলোকিত কৰিছে, এটা নতুন মাদকতা অনুভৱ কৰিছোঁ। আচলতে নাজিৰাখনৰ মাজত এনেধৰণে যি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যি গৌৰৱোজ্জ্বল অমৃত মহোৎসৱৰ আচলতে অমৃত ক্ষণবিলাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই দিছে, এই ক্ষেত্ৰত এই উদ্যোগ লোৱা সেইসকল ব্যক্তিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এজোপা গছজোপা দেখাইছোঁ, আচলতে এজোপা কঁঠাল গছ, আৰু গছজোপাৰ তলত এটা লাইট দি দিছে, স্পট লাইট। আৰু লাইটটো দিয়াৰ কাৰণে কঁঠালজোপাৰ পাতখিনি বেক চাইডৰ পৰা একদম বগা দেখাইছে, মানে এনেকুৱা লাগিছে চাইকেল আহিছে। ফৰেনৰ যেনেকৈ আমি দেখোঁ বিভিন্ন ৰঙৰ গছৰ পাত থকা গছবিলাক, ঠিক এইজোপা গছো তেনেকুৱা ধৰণে লাগিছে, যেন তলত এইখিনি বগা পাত আৰু ওপৰত সেউজীয়া পাত। কি অপূৰ্ব দৃশ্য, সঁচাকৈ ভাল লাগি গৈছে মনটো। আৰু আমি লাহে লাহে ঘৰৰ ফালে গতি কৰিম। চাৰিওফালে আচলতে জাতীয় পতাকাৰ যি তিনিটা ৰং, সেই তিনিটা ৰঙৰ এনেধৰণে কাপোৰবিলাক মাৰি থোৱা আছে। মঞ্চও তেনেধৰণে সজ্জিত কৰা হৈছে, জাতীয় পতাকাৰ তিনিটা ৰঙেৰে মঞ্চও সজ্জিত কৰা হৈছিলে। আৰু সকলোৱে আচলতে এই দৃশ্য উপভোগ কৰিবলৈ এনেধৰণে আহিছে ইয়ালৈ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। নাজিৰা পুখুৰী পাৰৰ পৰা দ্বিতীয়টো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়ালোঁ, গতিকে নিশ্চয় আগৰ ভিডিঅ'টো যেনেধৰণে সকলোৱে আঁকোৱালি ল'লে, এইটো ভিডিঅ' ল'ব। আৰু পুনৰবাৰ সকলোকে শুভৰাত্ৰি, স্বাধীনতা দিৱসৰ শুভেচ্ছা। আৰু এই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ দিয়া এই সুযোগ আৰু ইয়াৰ কৰ্মকৰ্তাসকল, উদ্যোক্তাসকল সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই ভিডিঅ'টোৰ পৰা মেলানি মাগিছোঁ। ধন্যবাদ।